নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ পঢ়াবলৈ বিচাৰিছোঁ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ আমি পালন কৰা উৎসৱ আৰু দিৱসবোৰ নামৰ পাঠটি, লগতে এই পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। উৎসৱ আৰু দিৱস পালন কৰাটো আমাৰ সকলোৰে ৰীতি-নীতি। পৃথিৱীৰ বেলেগ বেলেগ ঠাইৰ মানুহে বেলেগ বেলেগ উৎসৱ আৰু বেলেগ বেলেগ দিৱস পালন কৰে। আমি বছৰৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ আৰু দিৱস পালন কৰোঁ। যেনে বিহু, সৰস্বতী পূজা, দুৰ্গা পূজা, বৰদিন, ঈদ, দেৱালী, জন্মাষ্টমী, ফাকুৱা, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, বাথৌ পূজা, কৰম পূজা, ৰাস আদি এই ঘাই উৎসৱসমূহ। ছাত্ৰ-ছাত্ৰীসকল, আমি এই উৎসৱসমূহৰ সময়ত ঘৰবোৰ ধুনীয়াকৈ সজাওঁ আৰু কিছুমান উৎসৱত নতুন কাপোৰো পিন্ধো। কিছুমান উৎসৱ কোনো এটা ধৰ্মৰ মানুহেহে পালন কৰে। তেনে উৎসৱতো আমি সকলোৱে ভাগ লওঁ। উৎসৱৰ দৰে দিৱসবোৰো আমি বছৰি পাতোঁ। যেনে গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, শিক্ষক দিৱস, শিশু দিৱস, মে দিৱস, শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস আদি। উৎসৱ আৰু দিৱসবিলাকৰ কিছুমান এটা অঞ্চলত, কিছুমান আমাৰ ৰাজ্যখনত, কিছুমান আমাৰ দেশখনত পালন কৰা হয় আৰু আন কিছুমান গোটেই পৃথিৱীতো পালন কৰা হয়। ৰাজ্যখনৰ সকলো মানুহে পালন কৰা উৎসৱক জাতীয় উৎসৱ বোলা হয়। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ জাতীয় উৎসৱ কি তোমালোকে জানানে? বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা: বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এই তালিকাত থকা ইয়াতে বাওঁফালে দিৱসৰ নাম দিয়া আছে আৰু সোঁফালে কোন তাৰিখে পতা হয় তাক আমি লিখিবলৈ চেষ্টা কৰিম। প্ৰথমতে ক নম্বৰত দিয়া আছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস কোন তাৰিখে পতা হয়? 15 আগষ্ট। এতিয়া খ নম্বৰ গান্ধী জয়ন্তী। গান্ধী জয়ন্তী দিৱস কোন তাৰিখে পালন কৰা হয়? 2 অক্টোবৰ। তাৰপিছত আছে বৰদিন। বৰদিন কোন তাৰিখে পালন কৰা হয়? 25 ডিচেম্বৰ। খ নম্বৰত আছে গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰা হয়। ঙ নম্বৰ শিল্পী দিৱস। শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? 17 জানুৱাৰী। প্ৰথম ছ নম্বৰ বিষ্ণু ৰাভা দিৱস কোন তাৰিখে পতা হয়? বিষ্ণু ৰাভা দিৱস 20 জুন তাৰিখে। ইয়াৰ পিছত আছে শিশু দিৱস। শিশু দিৱস 14 নৱেম্বৰ তাৰিখে। তাৰপিছত বৰকেজ নম্বৰত কি আছে? বিজ্ঞান দিৱস কোন তাৰিখে পতা হয়? বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী। একেবাৰে শেষত কি আছে? মে দিৱস। মে দিৱস কোন তাৰিখে পতা হয়? 1 মে তাৰিখে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এই অনুশীলনীত থকা ক অংশৰ লগত খ অংশ মিলোৱা এইখিনি আমি কৰিম। প্ৰথমতে আছে হিন্দুসকলৰ উৎসৱ। হিন্দুসকলৰ উৎসৱ কি হ'ব? ফাকুৱা, দেৱালী, দুৰ্গা পূজা ইত্যাদি। ইয়াৰ পিছত আছে মুছলমানসকলৰ উৎসৱ। কোনটো হ'ব? ঈদ, মহৰম ইত্যাদি। ইয়াৰ পিছত আছে খ্ৰীষ্টানসকলৰ উৎসৱ। এইটোৰ লগত আমি কোনটো মিলাম? খ্ৰীষ্টানসকলৰ উৎসৱ বৰদিন। তাৰপিছত অসমৰ জাতীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ কি আছিল? বিহু।
ইয়াৰ পিছত আছে অসমৰ ঠাই বিশেষে পালন কৰা উৎসৱ। অসমৰ ঠাই বিশেষে পালন কৰা উৎসৱ কি হ'ব? মহোহো মেডাম মেফি। তাৰপিছত আছে গোটেই ভাৰততে পালন কৰা দিৱস। কোনটো হ'ব? গোটেই ভাৰততে পালন কৰা দিৱস গণৰাজ্য দিৱস, স্বাধীনতা দিৱস। একেবাৰে শেষত কি আছে? গোটেই পৃথিৱীতে পালন কৰা দিৱস। এইটো কি হ'ব? মে দিৱস। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এই ভিডিঅ'টো চাই ধুনীয়াকৈ ঘৰত পঢ়িবলৈ অভ্যাস কৰিবা আৰু বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। আছিল ভিডিঅ'টো কেনে পালা? যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ পোনে পোনে গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।